এতিয়া মই ঘৰৰ পৰা ওলালোঁ গাইছ এতিয়া বাজিছে 9টা আজি অলপ লেট হ'ল অহা আৰু এয়া বৰগোলাই পূজা মাত্ৰ এখনেই দেখিলোঁ মই আৰু এয়া ভিতৰৰ দৃশ্য চাই ইমান ধুনীয়া লাগিছে ওপৰ তল মানে কি ক'ম আৰু মা দেৱী দুৰ্গা মূৰ্তিও ইমান ধুনীয়া লাগিছে আৰু এতিয়া আমি মাৰ্ঘেৰিটালৈ আহিলোঁ এয়া হ'ল মাৰ্ঘেৰিটা নেপালী ঠাকুৰবাৰী ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আগফালে ইমান ধুনীয়াকৈ সজাইছে আৰু ভিতৰত মানে দুৰ্গা মা মন্দিৰ আছে দুৰ্গা মা মন্দিৰতে ভিতৰত ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আগতে নাছিলে দুৰ্গা মা মন্দিৰ এইবাৰ নতুনকৈ বনালে আগতে নহ'লে এই পেণ্ডেলটো বাহিৰতে হয় আৰু এয়া চাওক ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে চাৰিওফালে পিংক আৰু মা দেৱী দুৰ্গাক ইমান ধুনীয়া লাগিছে দেৱী থাপনাখন ইমান ধুনীয়াকৈ সজাইছে কি ক'ম আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এতিয়া আহিলোঁ আমি মাৰ্ঘেৰিটা কালীবাৰী পূজাত ইমান ধুনীয়া হৈছে ইমান ধুমধামেৰে হৈছে এয়া বাহিৰৰ দৃশ্য চাওক আৰু ভিতৰৰ দৃশ্য দেখাই আছোঁ মানুহ চবতে বহি আছে মানে গাইজ কি ক'ম মাৰ্ঘেৰিটা সকলো জেগাতে পূজা ইমান ধুনীয়া হৈছে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু এতিয়া আমি আহিলোঁ খাবলৈ আৰু ইয়াত অৰ্ডাৰ দিলোঁ গাইজ কৈছে আধা ঘণ্টা ৱেইট কৰিব লাগিব সেইকাৰণে আমি ইয়াৰ পৰা ওলাই আহিলোঁ অ'পেন এয়াৰ পৰা এতিয়া মাৰ্ঘেৰিটাৰ বেলেগ এখন হোটেলত গ'লোঁ ইয়াত আমি পোলাও আৰু চিকেন অৰ্ডাৰ দিলোঁ আৰু লগালগ আহি গ'ল 5 মিনিটো ৱেইট কৰিব নালাগে আৰু ইমান ধুনীয়াকৈ 150 প্লেট ফুল প্লেট ইমান ধুনীয়াকৈ যিমান ভাত ল'ব পাৰে যিমান মাংস ল'ব পাৰে আপোনাৰ ইচ্ছা খাই বহুত টেষ্টি লাগিলে খাই মেলি এতিয়া আকৌ ওলাই আহিলোঁ মাৰ্ঘেৰিটা চেণ্ট্ৰেল ফিল্ড আৰু চেণ্ট্ৰেল ফিল্ডৰ দৃশ্য দেখিছে আপোনালোকে এয়া হ'ল জলপাৰী ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ চাওক আৰু এয়া ঢাক বজাই আছে আৰু আজি গাইজ পূজা শেষ ইমান বেয়া লাগিছে মনটো মানে কি ক'ম আৰু এতিয়া বাজিছে 12টা মই ফূৰ্তি খাই আছোঁ এয়া ভাইটি দুটাৰ লগত বহি আৰু পোৱালি দুটাও আহিছে এয়া ছাইডত বহি আছে আৰু এটা ভাইটি আহিছে মই বহি আছোঁ আৰু কি কৰিম আৰু ঘৰ সোনকালে নগ'লোঁ গাইজ ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে দেৱী মাৰ আৰু এয়া মই মতি হৈ গৈছোঁ বহুত খাই শুই আৰু গাইজ এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া 1:15 মিনিট আছে আৰু এয়া গাইজ মাৰ্ঘেৰিটা ষ্টেচনৰ ওচৰত পূজা এতিয়া ঘৰলৈ এভৰিৱান ৱেলকাম টু মাই চেনেল এতিয়া 10টা বাজিছে মই গা পা ধুই আহিলোঁ আৰু আজি বিজয়া দশমী আজি ভাচান মানে আৰু মই গাইজ আজি ভাচান চাব নাযাওঁ কাৰণ মই পূজাত ঘূৰি যি টি খাই পোলাও চোলাও বিৰিয়ানী খাই মোৰ পেটটো বহুত বেয়া লাগি আছে আৰু পেট বিষ হৈছে বহুত গেছ হৈ গৈছে পূৰা সেইবাবে মই নাযাওঁ গাটো বহুত বেয়া লাগিছে আৰু মই এতিয়া চৰ্টৰ ওপৰত আছোঁ আৰু ইমান ডাঙৰ ৰ'দ দিছে অলপ আগত বৰষুণ দিছিলে সেই বতৰটো ৰ'দ বৰষুণ এনেকৈ হৈ থাকে আপোনালোক ভালকৈ যাব ভাচান চাই সোনকালে ঘৰলৈ উভতি আহিব অ'কে আৰু এয়া হ'ল গাইজ মটন গ্ৰেভি আৰু এইফালে বনাই আছে চিকেন কাৰণ মই গাইজ মটন হাঁহ একো নাখাওঁ আমাৰ কাৰণে চিকেন মোৰ আৰু ভণ্টিৰ কাৰণে আৰু ভাইটি দুটাও নাখায় মটন আৰু এয়া মাছ ফ্ৰাই কৰি আছে মায়ে ৰৌ মাছ আৰু এয়া মাছৰ তৰকাৰী আৰু এয়া দাইল আৰু মই এতিয়া চিকেন গ্ৰেভি ভাত খাব লৈছোঁ এয়া ভাইটি ভণ্টি খাওঁ আৰু গাইজ স্পেচিয়েল আছে এয়া হ'ল ৰাতিৰ স্পেচিয়েল খানা হাঁহ আজি আমাৰ খুৰাই হাঁহ আনি থৈছে হাঁহ খাবলৈ আৰু মইতো হাঁহ নাখাওঁ গাইজ এয়া হাঁহ বনাই ৰেডি কিমান টেষ্টি লাগিছে হাঁহখিনি দেখিবলৈ খাওঁ লাগিছে কিন্তু গাইজ মই নাখাওঁ ইমান ৰঙচুৱা হৈছে ৱাও আৰু মাও হাঁহ নাখায় সেইবাবে দাংবডি আলু ভাজি আৰু এয়া হ'ল মটন আৰু এজন খুৰাই হাঁহ নাখায় কাৰণে মটন লৈ আনিছে আৰু খুৰাহঁতে জেলেপি খুৰমা মিঠাইকেইটা দেখাব নহ'লে আগতে এইকেইটা খাই ল'লোঁ ভাচানততো স্পেচিয়েল হ'বই ন আৰু এয়া গাইজ মই আকৌ চিকেন দি খাইছোঁ কাৰণ হাঁহ মটনটো নাখাওঁ আৰু মই মাছো নাখাওঁ বহুত বাছোঁ মই য'তে ত'তে গ'লে বহুত প্ৰব্লেম হয় গাইজ মই আমুকটো নাখাওঁ তমুকটো নাখাওঁ ঘৰত ইমান গালি দিয়ে গাইজ মই দাইল চাইল একো খোৱা নাই দাইলো ভাল নাপাওঁ অকল চিকেন ফ্ৰাই মছলা দি কিনে বনাইছিলে শুকানকৈ আৰু ভাত লৈছোঁ মোৰ এনেকুৱা হ'লেও চলি যায় আৰু ইমান টেষ্টি হৈছিলে ন চিকেনটো খাবলৈ মোৰ মজা লাগি গ'ল অ'কে গাইজ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা মানে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ শুভৰাত্ৰি